আজি শুভ মহালয়া আৰম্ভ হ'ল দুৰ্গোৎসৱৰ লগ্ন দেৱী দুৰ্গাৰ বন্দনাৰে মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্য সকলোতে কেৱল আনন্দ কাৰণ আজি শাৰদী ৰাণীৰ ধৰালৈ আগমন দেৱী দুৰ্গাৰ আৰাধনাত ব্যস্ত হৈ পৰিছে সমগ্ৰ ৰাজ্য আজি নৈ পাৰত পৰম্পৰাগত ৰীতি নীতিৰে পূৰ্বপুৰুষক স্মৰণ কৰিছে উত্তৰ পুৰুষে আজিৰ দিনটোতে গংগা তীৰত প্ৰাৰ্থনা কৰি ভক্তসকলে মৃত আত্মীয় স্বজন আৰু পূৰ্বপুৰুষৰ আত্মাৰ মংগল কামনা কৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাটতো উদযাপন কৰা হয় মহালয়া উপলক্ষে পুৱাৰে পৰা সহস্ৰাধিক মানুহৰ ভিৰ দেখা গ'ল ৰাজপথত সকলোৰে মাজত আনন্দ উৎসাহ উদ্দীপনাৰে দুৰ্গতিনাশিনী দেৱী দুৰ্গাক আদৰিবলৈ মুঠতে উজনিৰ পৰা নামনিলৈ পৰিলক্ষিত হৈছে মহালয়াৰ ব্যস্ততা গোলাঘাটৰ পৰা প্ৰিয়ংকা কলিতা ৰিপৰ্ট বি লাইভ নিউজ তুমি জাগো জাগো দুর্গা জাগো দশ প্রহরণ ধারিণী